বৌ কি কামত লাগিছে? এইটো বোপাৰামচোন। আজি নহা মানুহ আহিলে যে আমাৰ ঘৰলৈ, কি দৰকাৰ হয়? নাহো বুলি নকবচোন, আহিয়ে থাকোচোন। দৰকাৰ মানে তেনেকুৱা দৰকাৰ নহয়, কথা এটা সুধিবলৈহে আহিলো। বলকচোন ভিতৰলৈ। কি কথা সুধিবলৈ আহিলি হয়? ভয়ে লাগে দেচোন। বাৰু ভিতৰলৈ। ৰিমজিম ঘৰতে আছা? ভালনে? আজিকালি ৰিমজিম ডাঙৰ হ'বৰ পৰা আমাক নামাতাই হ'ল নহয়। আপোনাকচোন আজিকালি মই লগেই নাপাওঁ, আৰু লগ পালে দেখোন মাতোৱেই। বৌ বাহিৰলৈকে চকী এখন লৈ আহক, মই ইয়াতে বহিম। ৰিমজিম আকৌ ডাঙৰে হ'ল নহয়। ক'ৰবাত ল'ৰা চোৱা চাইছা নি? নাই খুৰা, নাই চোৱা দেই মই। আজিকালি ল'ৰা ছোৱালীয়ে আকৌ আগতীয়াকৈ ঠিক কৰি থয় নহয়। কথাষাৰ সুধি লৈছোঁ আৰু। বহ বোপাৰাম বহ। নহা মানুহটো কিনো কথা সুধিবলৈ আহিছ? খুৰা আপুনি বহক দেই, মই ভিতৰলৈ যাওঁ। যোৱা মই বৌৰ লগতে কথা অকণমান পাতোঁ। কচোন এতিয়া কিনো কথা? ডাইৰেক্ট কথালৈকে আহোঁ দেই, তই আকৌ খং চং নকৰিবি। মই ৰিমজিমৰ কথা এটা পাতিবলৈহে আহিছিলোঁ। খংনো কেলে কৰিম, কচোন কি ৰিমজিমৰ কথা? ৰিমজিমক বিয়া দিয়াৰ কথা ভাবিছ নি এতিয়া? মানে তাই বয়সো হৈছে যে। বয়স হৈছেতো, ভাল ল'ৰা এটা পালে দি দিম। সেইটোৱে কথাটো বৌ, মানে বৰ ভাল ল'ৰা এটা পাইছোঁ। এইক এদিন দেখিয়ে পচন্দ কৰিলে। এতিয়া আকৌ মোক কৈ আছে কথাষাৰ ক'বলৈ। মই কাণ চোৱালোহি এতিয়া। তহঁতি বা কি কৰ এতিয়া? আমাৰ ঘৰলৈ নহ'লে এদিন আহিব কবি, চাই চিতি ভাল পালে মানে দি দিম আৰু ছোৱালী। ঠিক আছে নহ'লে বৌ, কাইলৈ মই তাক লৈ আহিম ইয়ালৈ। চাহ একাপ বনাব ৰিমজিমক। নালাগে বৌ, চাহ কাইলৈ খাম, আজি যাওঁ। ইমান উৎপাত নে এইটোৰ? তামোল এখনো খাই নগলি? নালাগে বৌ, ডাইৰেক্ট কাইলৈ খাম। সেই মানুহজনে আহি ল'ৰাৰ কথা ক'লে বুলি আপুনি যে ডাইৰেক্ট চাব আহিব কৈ দিলে? কৈছোঁ, অকল সি সেই ছোৱালী পচন্দ কৰিলে নহ'ব নহয়, আমিও তাক পচন্দ কৰিব লাগিব। আমি চাবগৈ লাগিব ঘৰ বাৰী, এনেই মই ছোৱালী দি দিব নোৱাৰোঁ নহয়। হ'লেও আপুনি মোক এবাৰ সুধিব লাগে নহয়। নুসুধাকৈ যে ডাইৰেক্ট কৈ দিছে, মই কিন্তু এনেকৈ বেয়া পাইছোঁ আকৌ। তাই বেয়া পাইছে, কিহৰ পৰা বেয়া পাইছে তই? সেই ছোৱালী নিব আহিব কাৰণে নহয়, ছোৱালী চাবহে আহিব কৈছোঁ। ল'ৰা পচন্দ হ'ব লাগিলে আমাৰ মা যিহে, মোক ধৰি বান্ধি দিয়ে দিব। ভোলালে ফোন এটা কৰোঁ, তাক জনাই থওঁ কথাটো। হেল্ল' ভোলা, ক'ত আছা তুমি? মই দেখোন ক'বালৈ লগ ধৰিলে যাবই নোৱাৰে। ইভাগে দেখোন ফোন কৰিলে মানে ঘৰত থকা নুশুনোৱেই। ৰ'বা ফোনটো নাকাটিবাচোন, মোৰ কথা এটা আছে তোমাৰ লগত। তই কথাষাৰ সঁচাকৈ কৈছনে? বিয়াখন হ'ব নাই আকৌ মোৰ? তোৰ বিয়া মুঠতে এইবাৰ পাতিহে এৰিছোঁ ৰ। কাইলৈ কিন্তু তই ভালকৈ আহিবি আকৌ। কাইলৈ 10টামান বজাতে পোৱাকৈ আহিবি। মাকজনী কিন্তু বৰ খাতৰনাক। মাকক পতাব পাৰিলে তই জীয়েক তোৰ বুলি ভাবি ল'বি আৰু। মুঠতে এইবাৰ মোৰ বিয়াখন যেন তেনে পাতিব পাৰিলে হ'ল আৰু। এইবাৰ যদি নহয় আৰু মই আশা এৰিম। তই চিন্তা নকৰিবি, এইবাৰ মুঠতে তোক বিয়া পাতি দিমেই। কাইলৈ ল'ৰা আহিব তোমাক চাবলৈ? নাই তুমি তেনেকৈ নকবা দেই। মোৰ সাহস নোহোৱা নহয়। তোমালোকৰ মালে খালি ভয়টো অকণমান লাগে বাৰু। ঠিক আছে মই যাম, মই তোমাৰ মাৰ লগত ফেচ টু ফেচ কথা পাতিম। ঠিক আছে তুমি সেইবোৰ কৰি থবা। এতিয়া হ'ব দিয়া, মই ঘৰলৈ গৈ ফোন কৰিম। চাল্লা এইবোৰ কথা শুনিলে একদম দিমাগটো খাৰাপ হৈ যায়। কাৰ চকুত লাগিল মোৰ ৰিমজিমৰ? মই কিন্তু এৰি থৈ যামগৈ এতিয়া। কিনো কথা ওলাইছে চাল্লা ইমান। আজি বাৰু 500 টকাই চলি যাব, কাইলৈ কিন্তু 500 টকা নহ'ব আকৌ দেই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।